নমস্কাৰ অসমবাসীৰে সকলোকে স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাইছে মিষ্টাৰ ব্লেক। তো মই আজি আপোনালোকক ধুনীয়া এটা সুন্দৰ গৰুলীয়া ম'হলৈ এইবাৰ যোৱাবাৰ উঠিছে, কিন্তু এইবাৰ পৰা ধুনীয়া গৰুলীয়া হৈছে আৰু তো দেখাবৰ কাৰণে আহিছোঁ। ম'হটো একদম মানে ম'হ খাতিৰ পূৰা পামত ৰাখিছে, গতিকে ভিডিঅ'টো চাওক, কেনেকুৱা লাগে জনাব আৰু ভিডিঅ'টো চাই ভাল পাব বুলি আশা ৰাখিছোঁ। আৰু যদি ভাল পায় সুন্দৰ এটা কমেণ্ট কৰিব বুলিও আশা ৰাখিছোঁ। আপোনালোকে কমেণ্ট খুব কম কৰে, তো সকলোৱে এটা কমেণ্ট কৰিব প্লিজ। আহক তেতিয়াহ'লে বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ৰাইজৰ সন্মুখত মুকুট কাকতিৰ ম'হটো চাওক গাইছ, কি সুন্দৰ বনি আছে। গৰল শিঙিয়াবান নতুনকৈ অনা ম'হটো গাইছ, আপোনালোকে গম পাইছে। এতিয়া বাহিৰলৈ উলিয়াই লৈ অহা হৈছে আখৰাৰ কাৰণে, তো আপোনালোকে চাই থাকক আৰু আশীৰ্বাদ কৰিব যাতে এইবাৰ ম'হটো খুব সুন্দৰ খেল দেখুৱাই আপোনালোকক। চাওক মোচন চাওক না গাইছ, মজা বনি আছে। এই চাওক, ইয়াক আনা কিমান দিন হ'ল এতিয়া ইয়ালৈ? 4 মাহ। 4 মাহ হৈছে, যথেষ্টখিনি কষ্ট কৰিছে। চেহেৰাও খুব সুন্দৰ হৈ আছে, বলক লৈ চেহেৰাও খুব সুন্দৰ হৈ আছে। চাওক পিছফালৰ পৰা এবাৰ দেখাই দিছোঁ। এয়া হৈছে মুকুট কাকতি, এয়া পাম হয় এখন, ইয়াতে ৰখাই চাওক মই, এইটো পাম। তেখেতৰ বহুকেইটা ম'হ আছে, কিন্তু আজি মই স্পেচিয়েলি এইটো ম'হ দেখাবৰ কাৰণে আহিছোঁ আপোনালোকক। তুমিও ইয়াতে থাকা নে? না তোমাৰ ঘৰ ক'ত? অঁ ইয়াতে ন? অঁ তোমালোকে লৈ যোৱা। তো তেখেতে ভাইটিটোৱে লৈ যায় ম'হটো। আগতে বেলেগ ম'হ নিছিলে আৰু এইবাৰ ইয়াক নিবা আৰু? আচ্ছা আচ্ছা। এনেই ম'হটো সজানে? মানে ঠাণ্ডা মুণ্ডা নে? ঠাণ্ডা ন? তো ঠাণ্ডা মুণ্ডা ম'হ খুব সুন্দৰ। এইফালে কি ৰাখি আছে ন? আচ্ছা আচ্ছা আচ্ছা। অঁ ঘূৰাই দিয়ে এইফালে। চাওক কি সুন্দৰ বনি আছে গাইছ, চাওক ধুনীয়া শিঙা বনৰ সৈতে। এয়া হৈছে এইখন জেগাখনৰ নাম কি বুলি কয়? এইখন ৰন্থলী আদৰ্শ গাঁৱে হয় খালি। অঁ কিন্তু এয়া চাওক, মুকুট কাকতি লিখে নে কি লিখে? অঁ তো এয়া চাই লওক কেনেকুৱা পথৰুৱা পাম জেগা হয়। তো ইয়াতে এই ম'হটো ৰখা হৈছে, খুব সুন্দৰ বনি আছে গাইছ। 1 তাৰিখে ইয়াক প্ৰথম ক'ত নিব খেলাব? মৌখাটি ফিল্ডত। 1 তাৰিখে মৌখাটি ফিল্ডত নিব। তো একদম খুব সুন্দৰ ম'হ হয় গাইছ, আপোনালোকে গম পাইছে। এয়া মুকুট কাকতিৰ ম'হটো গাইছ, এইবাৰ কিনি আনিছে, মানে 4 মাহ হ'ল আৰু কিনি অনাৰ পিছত যথেষ্টখিনি স্বাস্থ্য মানে সুন্দৰ হৈ আহিছে। তো চাই থাকক ম'হটো, চাওক না গাইছ কি মজা বনি আছে দেখিছে। তো অকণ দৌৰাব চেষ্টা কৰিছোঁ। এতিয়া ম'হটো তুমি ৰাখি আছা ন? তো এয়া ৰছীদুল ন নামটো? তো ৰছীদুলে এই ম'হটো ৰখাই আছে, চাওক গাইছ। তো তেখেতে এতিয়া আখৰা দেখাব আপোনালোকক। ভিডিঅ'টো পূৰা এনজয়িং হ'বলৈ গৈ আছে, চাই থাকক আপোনালোকে, মজা হ'ব। গতিকে গাইছ অকণো স্কিপ নকৰাকৈ চাই থাকক আৰু ম'হটোক আশীৰ্বাদ কৰিব যাতে এইবাৰ খুব সুন্দৰ খেল দেখায়। সুন্দৰ এখন আখৰা হ'বলৈ গৈ আছে ম'হটোৰ, আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু সুন্দৰ সুন্দৰ কমেণ্ট দিব বুলি আশা ৰাখিছোঁ গাইছ। চাওক না শিঙামান কি মজা হৈ আছে, মজা। ধৰ বাবু ধৰ, চাওক চাওক না মোচন চাওক, বম জুচ দেই। এই গছ উঠাই দিলে, এই চাবাছ চাবাছ। এই চালা মজা দেই, শব্দ শুনক না গাইছ। এই ধৰ ধৰ, এই মজা দিছে দেই, মজা। 2 কোবত কলগছ চিৰা কৰি দিলে। এই চাবাছ জুজুকে আছে দেখিছে। এই ধামাকা, কিলাৰ কিলাৰ লুকছ চালিয়া। এয়া হৈছে আদৰ্শ গাঁও। এই দেখিছে মুকুট কাকতি ম'হ গাইছ, পামত ৰখাই অকলশৰে ইয়াক, আৰু কেইটামান আছে কিন্তু ইয়াক সকলো ৰখায়। চাওক এডাল ভঙালে হ'ব, চব নালাগে হা। আকৌ পিছত তাক খুৱাবলৈকে লাগিব কল।
চাওক গাইছে আপোনালোকৰ কাৰণে 4-5ডাল কলগছ কটুৱাই দিছে গতিকে আশা ৰাখিছোঁ আপোনালোকে ভাল ভাল কমেণ্ট কৰিব সুন্দৰকৈ আশীৰ্বাদ দিব বুলি এই চাবাছ ধুনীয়া দিয়া লৈ যোৱা ধুনীয়া আখৰা এখন দেখালে গাইছ মই আশা ৰাখিছোঁ আপোনালোকে আখৰাখন চাই বহুত সুখী হৈছে বুলি আৰু মহটোকো খুব সুন্দৰ কমেণ্ট দিব বুলি চাওক সুন্দৰ গঁৰালজনকো আশীৰ্বাদ কৰিব যাতে এইবাৰ তেখেতে যিহেতু যুঁজাব খুব ভাল খেল দেখাব পাৰে চাওক মজা গাইছ ইয়াত বৰ্তমান পামত কেইটা ম'হ ৰাখে এতিয়া 6টা অঁ এনেই ডাঙৰ এনেকুৱা হেৰি ডাঙৰ ম'হ অঁ মাইকী আছে দমৰা 4টা এইটো পাক লাগিছে খুলি দিব লাগিব আখৰা দেখালে ভাল লাগিলে আখৰাখন দেখুৱাই দিয়াৰ কাৰণে ধন্যবাদ জনালোঁ তেওঁলোকে যেন আপোনালোকৰ আখৰাখন দেখাবৰ কাৰণে সুবিধা কৰি দিলে ইমানকণ ভাল লাগিলে সেইকাৰণে তো এইবাৰ 1 তাৰিখে আপোনালোকে মৌখাটি খেলপথাৰত আপোনালোকে ইয়াৰ খেল দেখা পাব গাইছ চাওক বাহ কলগছ ভাঙি লৈ গুচি গৈছে তাৰ মোচন এতিয়াও শেষ হোৱা নাই